মোৰ চেনেল টেকনিকেল আসাম ইনফলৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ ITBP Recruitment 2018 কনষ্টেবলৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে খুলি দিয়া হৈছে 134টা পোষ্ট অনলাইন আবেদন কৰিব পাৰিব আপোনালোকে বৰ্তমান লাষ্ট ডেট দিয়া হৈছে 15 মাৰ্চ 2018লৈ দিয়া হৈছে আৰু বৰ্তমান কেটেগৰী ৱাইজত পোষ্ট কেইটা দিয়া হৈছে মই জনাব বিচাৰিছোঁ বৰ্তমান জেনেৰেল কেটেগৰীত দিয়া হৈছে 47টা SC দিয়া হৈছে 68টা ST দিয়া হৈছে 5টা আৰু OBC দিয়া হৈছে 14টা আৰু পেমেন্ট কেনেকুৱা হ'ব স্যালাৰি 21700 ৰ পৰা হ'ব 69100 rupees আৰু 7 pay স্যালাৰি হয় এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাছ লাগিব আৰু 2 নম্বৰতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ট্ৰান্সপোৰ্টেশনৰ আৰু এজ লিমিট বয়সৰ সীমা কিমান দিয়া হৈছে মই জনাব বিচাৰিছোঁ 21 বছৰৰ পৰা 27 বছৰলৈ দিয়া হৈছে আৰু এক্সামিনেশন ফ্ৰী জেনেৰেল আৰু OBC ক্যান্ডিডেটে 100 rupees ফ্ৰী দিব লাগিব অনলাইনৰ দ্বাৰাই দিব পৰা যাব আৰু লগতে SC ST আৰু এক্স সাৰ্ভিসমেন সকলে বৰ্তমান ফ্ৰীটো দিবলগীয়া নহয় ফ্ৰী কৰি দিয়া হৈছে বৰ্তমান এপ্লাই কেনেকৈ ধৰণে কৰিব বৰ্তমান মোৰ ডেসক্ৰিপচনত লিংকটো দি দিয়া হ'ব বৰ্তমান আপোনালোকে তাত ক্লিক কৰি অনলাইন আবেদনখন কেনেকৈ কৰিব চাব পাৰিব আৰু বৰ্তমান এডভাৰটাইজটো আপোনালোকে মোৰ এই ডেসক্ৰিপচনৰ লিংকৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে ধন্যবাদ থাকিল মোৰ ভিডিঅ'বোৰৰ পৰা যদি আপোনালোক উপকৃত হৈছে বৰ্তমান লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু বৰ্তমান কিবা সুধিবলগীয়া থাকিলে কমেণ্টৰ দ্বাৰা জনাব পাৰিব ঠিক আছে থেংক ইউ সো মাচ